হেল্ল' গাইজ খুব টাং আজি পবিত্ৰ মেডাম মে ফি ৬০০ বছৰ ৰাজত্বৰে অসমত সোণালী অধ্যায় সূচনা কৰা টাই আহোমসকলৰ ধৰ্মমূলক উৎসৱ মেডাম মে ফি। গতিকে সকলোটিকে এই মেডাম মে ফিৰ শুভকামনা যাচিলোঁ, লগতে পূৰ্বপুৰুষসকলক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। এই মেডাম মে ফিৰ অৰ্থ হ'ল মে মানে হৈছে তৰ্পণ, দাম মানে মৃতক আৰু ফি মানে মৃতকৰ দেও বা দেৱতা। আজি ভিডিঅ'টো আৰম্ভণিতে আপোনালোকৰ আগত দুপদ বস্ত্ৰ পৰিচয় কৰাই দিছোঁ। এই মূৰত পিন্ধি থকা হৈছে ফাৰু আৰু এইখন হৈছে ফাচিত। বলক এতিয়া পলম নকৰি মূল ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। বৰ্তমান মই উপস্থিত আছোঁ টাই আহোম যুৱ পৰিষদে আয়োজন কৰা কেন্দ্ৰীয় ভিত্তিক মেডাম মে ফি অনুষ্ঠান দুলীয়াজান বিহুতলীত। বলকচোন ভিতৰলৈ সোমাই যাওঁ। মা নাই বা বান্ধি পয় মেডাম মে ফি বান্ধি ৰিখন চাউনুৰু চাউকাও মংনচুন খাম দুলীয়াজান বিহুতলী মুখবান চাউনুৰু চাউকাও চাউনুৰু চাউকাও চাম লিকমলাই তুৰুম লেন খাম চামনেও চাফা কৰুলাই চাফা খামসিং মং চাফা পেনসিং মং হাসি পুকমৰু সামসিং পুকমসিং লাইসিং মং তো চাও লাইসিং মং তো খন एक बेसंग तामला साको सोनिक रूफु को सोनिक खाम आई के खेन आई के खाम आई संग सिंग सुनो साव बोनो चाव गाओ संगनाय चावनो चाव गाओ संगनाय सावनो चाव गाओ संगनाय सावनो चाव गाओ साफी दम पुलिन पुमन पुरांग दम इमुंग दम नकचक खाय पिन दम कासु खाय पिन थी सुरिक जा जुरुक सु तिमुंग क्लांग संगनाय सावनुरु चावकाव संगनाय सावनुरु चावकाव संगनाय सावनुरु चावकाव मसा मसा मप्लां साममन बायजिंगन कन्टुन मान हिदि हिदखेन सयकुम सयखेन रुमुं म सयकुम लामुं म सयखेन बानं म सयकुम बान्तुं म सयखेन इखेन तिरान दे हक तितां म सयकुम सयखेन दिन बान खेन दाय दिन बुदि बान्दि बा बुदि खेनदि किराप तायराप सिलिंग इया हजुसा सुजुसाबान हिदि हिदखेन सयकुम सयखेन Rataralong sikanipan boymo চাউকাও। আজি এই মেডাম মে ফিৰ জৰিয়তে দেশ তথা জাতিৰ মংগলৰ কাৰণে মুলুংসকলে পূৰ্বপুৰুষসকলৰ ওচৰত আশীৰ্বাদ বিচাৰি এই অনুষ্ঠানটো আয়োজন কৰিছে। এওঁ হৈছে মুলুং জিতুদা। এইফালে দেখিছে এয়া হৈছে মেহেঙা, য'ত পূজাৰ সামগ্ৰী আগবঢ়োৱা হয়। চন্দন গগৈ ডাঙৰীয়াৰ, জ্যোতি বৰা ডাঙৰীয়াৰ পবিত্ৰ স্মৃতিত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বিচাৰিছোঁ। এইফালে মেডাম মে ফিৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে খাদ্য বিপণী। ইয়াত আপোনালোকে পাব পুৰা গাহৰি মাংস, লোকলাও আৰু দামলাও।
এইফালে দেখিছোঁ আন এখন আকৰ্ষণীয় বিপণী। এইটো এটা সুন্দৰ চাউলুং চুকাফাৰ প্ৰতিমূৰ্তি আৰু এয়া হৈছে লুং। আপোনালোক সকলোকে মোৰ ভিডিঅ' চাই থকাৰ বাবে ধন্যবাদ জনালোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। খুব টাং।